গোষ্ঠী বা আমাৰ BTC-বাসী ৰাইজে এই অনুৰোধটো মানি চলিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াত কিছুমান ৰিলেক্সেশ্যন দিছে যে গালামাল দোকান বা পেট্ৰল পাম্প বা হস্পিটাল বা ফায়াৰ ব্ৰিগেড বা অন্যান্য এনেকুৱা কিছু ৰিলিফ দিছে খোলা থাকিব বুলি। যেন হওক আমি যেহেতু BTC অঞ্চলত বহুত গৰীব শ্ৰেণীৰ বা লেবাৰ কৰি পেলাই খোৱা মানুহ বহুত আছে, সেইকাৰণে আমি আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু ডেপুটি চিফ কাম্পা বলগাৰীক মই লৈ পেলাই আলোচনা কৰিছোঁ যে আমি এটলিষ্ট BTC ফালৰ পৰা যিসকল লেবাৰ মিস্ত্ৰী কাম কৰি পেলাই খায় বা মাছ মাৰি পেলাই খায় বা বিভিন্ন ধৰণৰ হাজিৰা কৰি পেলাই খায়, এইসকলৰ কাৰণে 21 ডেইছত পাৰ ফেমিলি মানে 25 কিলো মানে চাউল দিম আৰু আমি ডাল মানে 2 কেজি কৰি আৰু আমাৰ মিঠাতেলটো আমি আধা কিলো আৰু নিমখ এনেকুৱা তাতে প্ৰপৰ্চনেট যিটো লাগে সেইটো আমি দিম ফ্ৰীলি। আৰু সেইবিলাক বস্তু আমাৰ গৰীব শ্ৰেণীৰ ৰাইজসকলে ঘৰে ঘৰে পাব। সেইটো ঘৰে ঘৰে যাই পেলাই আমি দিম। আমাৰ ভলণ্টিয়াৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, কিছুমান ভলণ্টিয়াৰ ইউজ কৰিম আমি, যাতে ইহঁতে এটা জাগাত আহি পেলাই যাতে এই চাউলখিনি ল'ব নালাগে, ঘৰে ঘৰে যাই পেলাই দিব। এক মাহৰ কাৰণে মানে 21 ডেইছৰ কাৰণে যিটো ৰেচন সেইটো আমি BTC ফালৰ পৰা আমি গ্ৰহণ কৰিম। যিহেতু লেবাৰ কৰিবলৈ নাই এতিয়া, দিনে দিনে লেবাৰ কৰি পেলাই খাব লগা বহুত মানুহ আছে, বহুত গৰীব শ্ৰেণী আছে। আমাৰ BTC অঞ্চলত 2011 চেঞ্চাছ মতে 9,64,300 চামথিং ফেমিলি আছে BTC অঞ্চলত। তো এতিয়া আজিৰ দিনত চেঞ্চাছটো বাঢ়িব, সেইকাৰণে আমি এভাৰেজ হিচাপে 5,50,000 ফেমিলিক আমি এই ৰেচনটো দিব। 5,50,000 ফেমিলিক আমি এই ৰেচনটো দিম 21 ডেইছৰ কাৰণে। পাৰ ফেমিলি 25 কিলো চাউল, 2 কিলো ডাল আৰু হাফ লিটাৰ মিঠাতেল আৰু নিমখটো এইটো হিচাপত আমি দিম। আৰু আমি মাস্ক আমি অৰ্ডাৰ দিছোঁ, BTCৰ পৰা আমি মাস্কটো আমি অৰ্ডাৰ দিছোঁ 10 লাখ মাস্ক আৰু চেনিটাইজাৰো এনেকুৱা 10 লাখ আমি অৰ্ডাৰ দিছোঁ। তো সেইটো আমাৰ BTCৰ পৰা ফ্ৰী পাব। 2 এদিন ৰেচনটো অহাকালি পাই যাব। আৰু সেই যিটো মাস্ক আৰু চেনিটাইজাৰ সেইটো অলপ টাইম লাগিব পাৰে। মুঠতে অৰ্ডাৰ দিছে, বস্তুটো যদি সোনকালে পাই যাব। মুঠতে আমি 3-4 দিন ভিতৰত এই মাস্ক আৰু চেনিটাইজাৰটো আমি দিব পাৰিম। কিন্তু খোৱা বস্তুটো চাউলটো মই অহাকালি আমি দিব পাৰিম। এইখিনি কথা মুঠতে কোনো নাই কাৰ্ড নাথাকা বহুত গৰীব শ্ৰেণীৰ মানুহ আছে, ইহঁতকো আমি দিম। কাৰ্ড থকা হ'লেও পাব, নাথাকিলেও পাব। মুঠতে গৰীব শ্ৰেণী আমাৰ গাঁওবুঢ়াসকলে জানে নিজৰ গাঁৱৰ কেইটা ফেমিলি হাজিৰা কৰি পেলাই খায়, বা আমাৰ গাঁওবুঢ়াই জানে নিজৰ গাঁৱত কেইজন ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড নাথাকিলেও পাব, থকাসকলেও পাব। আমি মুঠতে ঘৰে ঘৰে যাই পেলাই দিয়া হ'ব। এইটো কোনো গৰীব শ্ৰেণীৰ ৰাইজে কোনোবা এটা জাগাত আহি পেলাই এইটো ল'ব নালাগে। আমি সেইটো ঘৰে ঘৰে যাই পেলাই দিয়াৰ ব্যৱস্থা আমি ভলণ্টিয়াৰ ঠিক কৰিছোঁ। BTC ফালৰ পৰা গাঁৱে বা এৰিয়া লৈ পেলাই আমি সেইটো ঠিক কৰি আছোঁ। সেইখিনি কথা মুঠতে কৰোণা ভাইৰাছৰ পৰা যেনে তেনে আমি ছেফ হ'ব লাগিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো অৰ্ডাৰ দিছে সেইটো সকলোৱে পালন কৰক, এইটোকে মই অনুৰোধ কৰিছোঁ।